নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম ভাৰত। আজি আমি আলোচনা কৰিম অসম জিকে। অসম জিকেৰ অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল অসমৰ প্ৰথম অসমীয়া বা অসমত প্ৰথম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন হ'ল প্ৰথম অসমীয়া ব্যাকৰণ পুথি। অসমৰ প্ৰথম ব্যাকৰণ পুথি হ'ল গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ আৰু কিমান চনত প্ৰকাশ পাইছিল? 1839 চনত প্ৰকাশ পাইছিল। নেক্সট প্ৰশ্ন হ'ল প্ৰথম অসমীয়া যিয়ে দৌৰত স্বৰ্ণপদক বিজয়ী হৈছিল। প্ৰথম অসমীয়া মহিলা যিয়ে দৌৰত স্বৰ্ণপদক বিজয়ী হৈছিল তেওঁৰ নাম হ'ল হিমা দাস। নেক্সট প্ৰশ্ন হ'ল প্ৰথম অসমীয়া আইনবিদ বা উকিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। নেক্সট প্ৰশ্ন হ'ল অসমত প্ৰথম জাতীয় পৰ্যায়ৰ গ্ৰন্থমেলা ক'ত হৈছিল? অসমৰ প্ৰথম জাতীয় পৰ্যায়ৰ গ্ৰন্থমেলা নগাঁৱত হৈছিল 1978 চনত। নেক্সট প্ৰশ্ন হ'ল অসমত প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ল অসমত প্ৰথম পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা গুৱাহাটীত হৈছিল 1984 চনত। নেক্সট প্ৰশ্ন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ। ইয়াৰ উত্তৰ হ'ল হলিৰাম ডেকা। নেক্সট প্ৰশ্ন হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধু বান্ধৱীসকল। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ হ'ল আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া। কিমান চনত জইন হৈছিল? 2018 চনত। নেক্সট প্ৰশ্ন হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। ইয়াতে কৈছে ন্যায়াধীশ আৰু আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া আছিল মুখ্য ন্যায়াধীশ। ইয়াৰ উত্তৰটো হ'ব উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হ'ল পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? ইয়াৰ উত্তৰটো হয়তো আমি সকলোৱে জানো। ইয়াৰ উত্তৰটো হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধু বান্ধৱীসকল, সকলো কম্পিটিটিভ এক্সামত আহিয়ে থাকে। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হ'ল ছায়েদা আনোৱাৰ টাইমৰ। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম মহাবিদ্যালয়। অসমৰ প্ৰথম মহাবিদ্যালয় হ'ল কটন কলেজ আৰু 1901 চনত স্থাপিত হৈছিল। নেক্সট প্ৰশ্ন হ'ল প্ৰথম অসমীয়া মহিলা IAS। প্ৰথম অসমীয়া মহিলা IAS অফিচাৰ হ'ল আমাৰ পাৰুল দাস। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম ICS। অসমৰ প্ৰথম ICS হৈছিল আনন্দৰাম বৰুৱা। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম তেল শোধনাগাৰ। অসমৰ প্ৰথম তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ আৰু ডিগবৈ তেল শোধনাগাৰ হৈছে অকল অসমৰে নহয় এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম স্নাতক। অসমৰ প্ৰথম স্নাতক হৈছে আনন্দৰাম বৰুৱা। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম চলচ্চিত্ৰ। চলচ্চিত্ৰৰ বিষয়েও বহুত প্ৰশ্ন আহি থাকে আৰু অসমৰ প্ৰথম চলচ্চিত্ৰ হৈছে জয়মতী আৰু জয়মতী প্ৰকাশিত হৈছিল 1935 চনত। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম ৰঙীন চলচ্চিত্ৰ। এইটো প্ৰশ্ন বহুত কম্পিটিটিভ এক্সামতে আহি থাকে। অসমৰ প্ৰথম ৰঙীন চলচ্চিত্ৰ হৈছে ভাইটি আৰু 1972 চনত নিৰ্মাণ বা প্ৰকাশ হৈছিল। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম মেডিকেল স্কুল। অসমৰ প্ৰথম মেডিকেল স্কুল হ'ল বেৰী হোৱাইট মেডিকেল স্কুল। 1947 চনত স্থাপন হৈছিল আৰু ডিব্ৰুগড়ত স্থাপন হৈছিল। নেক্সট প্ৰশ্ন হ'ল অসমৰ প্ৰথম মেডিকেল কলেজ। অসমৰ প্ৰথম মেডিকেল কলেজ হ'ল আছাম মেডিকেল কলেজ। 1947 চনত স্থাপন হৈছিল আৰু ডিব্ৰুগড়ত। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি 20টা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিলো। নেক্সট ভিডিঅ'ত আমি আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।
জনাল। থেংক ইউ।